বিহু উৰাবলে গামোচাত আমি নাম লিখি আছো। ইমান কিবা ওলাব কৈছে, ইমান দেৰি কৰিও তহঁতি ধুনীয়াকৈ ওলাব নোৱাৰিলি বোলে। ইমান ভাল কমপ্লিমেণ্ট পাইছো আমি, মই কি ক'ম। আমাৰ কলি বিহু থকা নাই, ইয়াত মানে মঞ্চ বিহু হৈ আছে গাইছ। প্ৰথম সেইটো যে ওলাইছিলে গাইছ মোৰ লগত আমাৰ দাদা মানে গান গাব ন, সেইটো মানে মেইন বিহু মাৰি থকা Hi guys, welcome back to my YouTube channel. এইজনী হৈছে ৰাখি। ট্ৰল কৰি দিও মোক। আৰু ট্ৰল নকৰিব দেই গাইছ, নহলে তাই তই দি নিবি হগচ নহলে তাই মোক খাৰি কৰি দিব। হাই আৰু আমি তই দিলে মইতো ঘৰটো প্লেনিং কৰি আছো। মই ট্ৰল হ'ম। ডিছকাশ্যন চলি আছে, ৰুজ কৰি চাফ কৰি আছে তাই। আমাৰ মেইন মালিকজনী। এতিয়া আমি আমাৰ বিহু উৰাবলে গামোচাত আমি নাম লিখি আছো। চ' আমাৰ জেং বিহুজোৱাৰ নাম আছিলে বহাগী। চ' ইয়াত বহাগী লিখা আছে আৰু উল্টাকে লিখিছে চাগে। মানে আমি বহাগী বুলি ইয়াত লিখি থৈছোঁ নেল পলিচে তাকো। আৰু হাৱা ওলাই গৈছে গাইছ, নেল পলিচটো নধৰিছে। তো ইয়াৰ পিছত আমি ইয়াত লিখিম বহাগী জেং বিহু। দলটো লিখিব লাগিব। চ' এইজনী আছে ৰাখি। তাই ইয়াৰ আধাটো লিখিছে এইডোখৰৰ পৰা, এইডোখৰ মই লিখা। এতিয়া পিছৰডোখৰ তাই লিখিব নোৱাৰে, এইটো মই লিখিব লাগিব হেনো। দেখিছোঁ আমাৰ খানা খোৱা নহ'বই, কাৰণ বহুত ডাঙৰ ধুমুহা আহিবলৈ লৈছে। গোটেই বতাহ মাৰিছে। তো এতিয়া আমি সেইকাৰণে ঘৰলৈ আহি কিনে ফোনটো অলপ চাৰ্জ দি গ'লোঁ। তো এতিয়া আমি আকৌ সেইটো ঘৰলৈ গৈ আছোঁ। ঐ কি কৰিছে জানো এতিয়া। গাইজ কিবা কৈ দিয়া, কেনেকুৱা ফিলিংছ তোমালোকৰ আজি ৰুজ খোৱাৰ? কি হ'ল এতিয়া কাম এতিয়ালৈকে? খোৱাৰ কথা ন? তই কি কৰিলি ক? মই বহি আছো, আলু কাটিলো আৰু পিঁয়াজ কাটিলো, কান্দিলো। কান্দিলে তাই। মোক মাতিছে গাইজ। ঠিক আছে গাইজ, মোক মাতিছে। ছাতি লৈ পিনে এইফালে কি বনাইছে? পাপৰ। এতিয়া বৰষুণ দিলে কি হ'ব বাৰু এতিয়া? সি মাংস নেকি? মাংস কিমান হ'ল? সেইটো হাৰিটো ভাল লাগিছে কিন্তু যোগাৰটো। ইয়াত বনাইছো মাংস। তাৰপিছত এইখিনি মাংস আৰু এইখিনি পাপৰ, আৰু বিশেষ একো নাই ন? পাপৰ। হাৰি বনাবলৈ আছে নহয় এইখিনি। জলকীয়া ভাজি। আপোনাক পুৰা হাইলাইটত দিম। বৰষুণ দি দিলে আজিৰ দিনতে এনেকুৱা হ'ব পাৰেনে বাৰু? বহি আছে এইবোৰ। বৰষুণ দি দিলে কি ক'বা বেনি? কেলে ভাল পাইছা? অথনিবা এই কৰ কৈ আছে দেই ব্লগকেইটা যেতিয়া কৰিলোঁ, এতিয়া আকৌ এনেকুৱা নাটক কৰিছে। এতিয়া নাটক কৰিছে গাইজ। মাত্ৰ মই কণী গুচাই আহিলোঁ। তাৰপিছত এতিয়া হ'বলৈ হ'ল আৰু বাহিৰত বনোৱা হৈছে, আপোনালোকে দেখিছিলে। আৰু যেতিয়া বৰষুণ দি দিলে চব বস্তু খৰধৰকৈ ভিতৰলৈ আনি পিনে আকৌ ভিতৰত বনাবলগীয়া হৈছে। তো আজি বহুত মানে গণ্ডগোল হৈ গৈছে কামবোৰ। তো এই গায়ত্ৰীহঁতৰ মাকৰ কাৰণে আজি চব আমাৰ সম্ভৱ হ'ব পাৰিছে। তো থেংকছ টু হাৰ মানে। তো সেইটোকে আৰু এতিয়া অলপ পিছত আমি খাবলৈ বহিম লাহেকৈ। এই পোৱালীজনী কিবা এটা কোৱা, নামটো কি কোৱা? নন্দিনী ন? তুমি আমাৰ নন্দিনী ভণ্টিজনী। নন্দিনী গান এটা কোৱা। গাইজ কাৰেণ্ট নাই, বৰষুণৰ পৰা কাৰেণ্ট গুচি গ'ল। আৰু ইয়াত চবেই খাবলৈ লৈছে এতিয়া। ফোনৰ পৰা লাইট দিয়া দি হৈ আছে। খাইছা? কেনেকুৱা লাগিছে খাই? লাইট জ্বলাই জ্বলাইছো।
অ'কে খোৱা তোমালোকে গাইজ এই কাম কৰিছে নি দেখাবলৈ কৈছিলে কাম এয়া গায়ত্ৰী খানা খাই জাষ্ট আমাৰ হৈছে আৰু শিকাই দিম এতিয়া মই খাই পিনে জাষ্ট মই কমপ্লিট কৰিছো আৰু এইফালে মানুহ ধেৰ তাৰপিছত আমি এতিয়া বিহু ৰামগে তই দেখাই আছো হাই গাইজ এতিয়া আমি বিহু ৰুৱাবলৈ গছ বিচাৰি আছো আৰু ফাইনেলি আমি গছ এজোপা পাই গলো এইজোপা তো গাইজ আমি যোনজোপা গছ প্ৰথমতে দেখিছিলো সেইজোপা গছ মানে বেছি সৰু হ'ল সেইটো কাৰণে আমি বেলেগ এজোপা গছ বিচাৰি গৈ আছো তো সেইজোপা কাৰণে অকণমান আমি খোজকাঢ়িব লাগিব সেইকাৰণে খোজকাঢ়ি গৈ আছো গাইজ এইজনী গাইজ চবতকে চুলবুলি strongest cute এইফালে গাইজ চব লাগি আছে গাইজ আমি স্কুলৰ ভিতৰলৈ গৈ আছো ইয়াৰ ভিতৰত গছ এজোপা আছে যোনজোপাত আমি আগতেও বিহু উৰুৱাইছো আগতে গাইজ এয়া চাওক আমি আগতেও ইয়াতে বিহু উৰুৱাইছিলো আৰু ইয়াত লিখা আছে বহাগী জেং বিহু দল ৰহন তো আমি তো আমি এতিয়া আকৌ লগাব পাৰিম এইজোপা গছ নতুন এয়া খুটি লৈ অনা হৈছে ভালকে লগাবলৈ কি বুলি কয় গামোচাখন বৰ ধুনীয়াকে বনাই দিলে আৰু ইমান ভালকৈ অঁকা নহ'ল বেলেগ কিবা কিবি ইয়াত লিখা যাব পাৰিলে হয় বাট ঘৰকে অঁকা হ'ল সেইটো কাৰণে মানে ইমান খাচ নহ'ল আৰু বাট অ'কে গাইজ বিহু উৰুৱাবলৈ আমি এতিয়া এপাক ঘূৰি পিনে ইয়াত নাম কেইটামান গাব লাগিব তো চবে গাইছে অহা বছৰ বহাগত আহিলে বছৰ আমাৰ আজি উৰি গ'ল গাইজ নেক্সট বছৰ আকৌ বিহু গাবলৈ নেক্সট বছৰ আপোনালোকে আমাক মাতিব আমি নেক্সট ইয়েৰ মঞ্চত বিহু কৰিম নেক্সট টাইম আছে গাইজ ৰাস্তাতে হুঁচৰি এজা পাই গ'লো আমাৰ পোৱালি সন্থাৰ এইটো আমাৰ পোৱালি বিহুৱা এইবোৰ ঢুলীয়া ঠিক আছে বাই বাই বিহু উৰুৱাই হৈ গ'ল তো এতিয়া আমি যাব লাগে ঘৰা ঘৰি আৰু এতিয়া একো বিশেষ কাম নাই আছে বিশেষ কাম ধোৱা মেলা কাম আছে গাইজ আকৌ বোলে চবেই এপাক নাচিবও পাৰে মেবি কৈছিলে যে আহি পিনে গান চান বজাই দিম নাচিম কিন্তু আমাৰ এফালে যাবলৈও আছে আমাৰ সময় নহ'ব তো ভাবিছো কি কৰোঁ এতিয়া বাই বাই গাইজ মই যাওঁগে তো গাইজ এইবোৰ মানুহ বহি আছে এই বোলে মনুষ্য গাইজ এইবোৰ মানুহ এই মনুষ্য তো গাইজ আমি তাৰ পৰা আহি দিলোঁ এতিয়া তো এতিয়া আমি যাম মুকলি বিহু চাবলৈ আমাৰ আইতা ঘৰ ফালে আছে আইতা ঘৰ আছে আমাৰ পুখুৰী তো আমি তিনিজনী যাম এতিয়া এজনী আমাৰ নিচাদৌ হাই নিচাদৌ তো আমি এতিয়া মেখেলা চাদৰ পিন্ধি ওলাওঁ নে বেলেগ ড্ৰেছ পিন্ধি ওলাওঁ তাকে ডিছকাছ কৰি আছোঁ মেখেলা চাদৰ পিন্ধি যাওঁ ন গাইজ এতিয়া আমি তালৈ যাবলৈ ওলাবলৈ আমি বেলেগ এটা ঘৰ ওলামগৈ বুলি কাপোৰ চাপোৰ লৈ লৈছোঁ তো এজনী ওলাই আহিলে এজনী তাৰপিছত তো এতিয়া মানে আমি হাতে খাটিলৈ যাওঁ তাতে আমাৰ ঘৰত আছে তো তাতে আমি মানে কাপোৰ চাপোৰ পিন্ধিমগৈ আৰু মানে আমাৰ দাদাই মানে সেই ফাংচনতে গীত এটা গাব আৰু তাকে প্ৰেক্টিছো কৰিব তো সেইটো সময়তে মানে আমি ওলাই যাম সিমানেই কথা আৰু গাইজ এয়া আমি গৈ আছোঁ ঘৰ লগ পাইছোঁ গাইজ চ' গাইজ আমি এতিয়া ৰেডি হৈ গ'লোঁ তো এতিয়া আমি যাব লাগে বিহুলৈ তো এই দুজনী আৰু
এইটো দাদা তো আমাৰ ওলাই হৈ গ'ল। তো এতিয়া আমি just যাব লাগে। আমি গালি চালি খাই পিনে ঘৰকে ওলালো আৰু এতিয়া তাৰ ভিতৰত সোমাই আছে। আৰু ইমান ধুনীয়াকৈ ওলোৱা বস্তুটো কৈছে ইমান দেৰি কৰিও তহঁতি ধুনীয়াকৈ ওলাব নোৱাৰিলি বোলে। ইমান ভাল কমপ্লিমেণ্ট পাইছোঁ আমি। মই কি ক'ম, আমাৰ ৰ'ষ্ট কৰা মানুহৰ অভাৱ নাই। সেইটোৱে এতিয়া দেউতাও গৈ পেলাই ধৰিলে গাইছ। আৰু এতিয়া নিজে দেৰি কৰি আছে। আমাক অথনিবা কৈ আছে যে ইমান দেৰি কৰিছে তেতিয়া নিজে দেৰি কৰি আছে। এয়া দৰ্জা মাৰিছে এতিয়া আৰু আমি যাব লাগে। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাই দিব আপোনালোকে, কাৰণ আমি ৰ'ষ্টটো বহুত খালোঁৱেই। এতিয়া অকণমান মই অলপ অড হৈ গ'লোঁ গাইছ, তেহেঁততকৈ বেলেগ হৈ গ'লোঁ। ভাল হ'ব লাগে ভৰ, কাৰণ মোৰ ওচৰত মানে নিমিলিলে মানে সেইটো কাৰণে এযোৰকে পিন্ধিবলগীয়া হ'ল আৰু গাৰু উঠিছোঁ আৰু গাইছ আমি গাড়ীত গ'লো হেনো চাওক। এতিয়া আমি গাড়ীত বহিলোঁ। এইফালে দাদা বহিছে আগত। তো গাইছ আমি আমাৰ স্পট পালোহি। এয়া চাওক, এই ভাল ধেৰ মানুহ আছে ধৰিব পাৰে। এইফালে এইটো হৈছে পেনেলটো আৰু আমি বহি আছোঁ। এতিয়া আমি যাম। আমি এক্সপেক্ট কৰা মতে মানে চিট পালে বহুত বেছিয়ে মানুহ ইয়াত মানে মানুহ বহুত আছে। এতিয়া আমি চিট মুকলি বিহু ভাবিছিলোঁ, মুকলি বিহু যেনেকৈ পাতে তেনেকৈ হ'ব, কিন্তু ইয়াত মুকলি বিহু থকা নাই। ইয়াত মানে মঞ্চ বিহু হৈ আছে গাইছ। তাকে এতিয়া আৰু আমি চিট পালে হয় আৰু ভিতৰত মানুহ ধেৰ হৈছে। এইটো মানে হৈছে আৰু এতিয়া মানে তাকে আমাৰ লাজ লাগিছে ওলাবলৈ। এতিয়া বহুত লাজ লাগিছে গাইছ। তো এতিয়া মানে চেমনীয়া বিহু হৈ আছে। তো তাকে আমি এতিয়া বিহু আপোনালোকক দেখাই আছোঁ। গাইছ এয়া চাওক মানুহ বহুত হৈছে। গাইছ আমি বহিবলৈ জেগা নাপালোঁ, আৰু এতিয়া আমি বিহু চাইছোঁ। চেমনীয়া হুঁচৰি এযোৰ আহিছে আৰু এইকেইজনী লগা নাই। শুনা না মোৰ লগত ওলোৱা মোৰ লগত তহঁতি ফাৰ্ষ্ট ওলাইছিল ন? প্ৰথম সেই দুজনী ওলাইছিলে গাইছ মোৰ লগত। এজনী মুনুবা, এজনী মোৰ ভনীয়েৰে মাইনা ভণ্টি। এহেঁতৰ ঘৰৰ ফালে আহিছোঁ আমি বিহু চাবলৈ। আমি বহিবলৈ জেগা পালোঁ। নতুন প্ৰজন্মক বিহুৱে এই মঞ্চ বিহুৱে এটা সুবিধা দিছে। তেওঁলোকে যে সাহস পাইছে মঞ্চত থিয় হৈ কথা ক'বলৈ সাহস পাইছে। তাৰ লগতে এই বিহু মাৰি থকা ল'ৰা ছোৱালীবোৰ অপেক্ষা অন্ত কৰি এতিয়ালৈকে গোৱা নাই। সি ট্ৰেক মিলাই আছে। তো গাইজ এতিয়া আমাৰ কাম হৈ গ'ল। তো এতিয়া আমি যাবলৈ লৈছোঁ। কোনো চাৰ্জো নাই আৰু আমাৰ প্ৰগ্ৰেম শেষ হৈছে ইতিমধ্যে। এজনী ছোৱালীয়ে গাই আছে আৰু আমাৰ দাদাই গাই শেষ হৈ গ'ল। তো এতিয়া আমি ঘৰলৈ গৈছোঁ। আন্ধাৰ মুন্ধাৰ একো দেখি পোৱা নাই চাগে আপোনালোকে। আমি ঘৰ পালোহি। টোপনি ধৰিছে। আন্ধাৰ গাইজ, ফোনৰ চাৰ্জ নাই সেইকাৰণে ফ্লেছো জ্বলা নাই। মই জ্বলাই দিছোঁ। অঁ এইজনী মোলৈ চলাই দে। চেল্ফি নলৈছে এইজনী মই গাইছ। এতিয়া 3টা 3:30 বাজিলেগৈ। মায়ে এতিয়া এয়া ৰৈ আছিলে ইয়াতে, এতিয়া সোমাই গৈছে। তাকে আৰু তো এতিয়া ড্ৰেছটো চলামগৈ আৰু চলি থাকিম। গুড নাইট গাইজ। হাই গাইজ, এতিয়া 3:30 বাজিবলৈ হ'ল আৰু আমি এতিয়া নাখাওঁ। তো সেইটো কাৰণে এতিয়া আৰু বিশেষ একো নাই। আজি মোৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ গাইজ। তো আৰু মই ৰাখীৰ লগত সামৰণি কৰিম। হুৱেৰ ইজ ৰাখী?
তো আজি মানে ব্লগটো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল তো গাইজ বাই বাই